এলায়েন্স আছে আমি এলায়েন্স হিসাবে বিটিচিটো 6 মাহ এক্সটেনশ্যন কৰিব লাগে বুলি দাবী জনাইছিল, কিন্তু গভৰ্ণৰে মানা নাই। এইটো আমাৰ ক'ব লগা একো নাই। ছাৰ, আপুনি 15 বছৰ চিফ হৈ আছিলে, এতিয়া মনত কিবা এটা লাগিছিল? মই একো নাই, মই এতিয়াও চিফ হৈ আছোঁ, এতিয়াও চিফ হৈ আছে। এইবিলাক চিন্তা কৰিব নালাগে। ছাৰ, বিজেপিৰ প্ৰতাৰণা নেকি? বিজেপিৰ প্ৰতাৰণা না কি এইবিলাক মই বুজি নাপাওঁ। মই একো নক'ম। মুঠতে আমি চৰকাৰ হিচাপে একেলগে 6 মাহ এক্সটেনশ্যনৰ কাৰণে আমি দাবী জনাইছিলোঁ, গভৰ্ণৰে সেইটো মানা নাই। সেইটোৱে। আৰু আজি হয় মই চিফ নহয় অফিচিয়েলি, কিন্তু মই চিফ হৈ আছোঁ এতিয়াও। ছাৰ, হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰা হ'ব নেকি ছাৰ? নাই, এইটোতো উপায় নাই। এটা নিয়ম আছে। আমি আজি PIL কৰিম কোৰ্টত। এই কথাটো সকলোৱে জানে। তো PIL দিয়াৰ পিছত ৰিজাল্টটো কি আহে সেইটো এসপ্তাহৰ ভিতৰত পাই যাব। ভায়োলেট কৰাইছে কৰা নাই সেইটো কনষ্টিটিউশ্যন আছে। সেই কনষ্টিটিউশ্যন মতে যাব। আমিও সেই সাংবিধানিক যিখিনি ৰাইটছ পাব লাগে এই হিচাপত আমি আজি PIL কৰিম। ছাৰ, ইলেকশ্যন কেতিয়া হোৱাটো বিচাৰে আপুনি ছাৰ? ইলেকশ্যনটো মই অক্টোবৰ ভিতৰত হ'ব লাগে, সেইটো বিচাৰিছোঁ। আৰু এতিয়া যিখিনি ইলেকশ্যন কমিশ্যনে যিটো আজি যোৱাকালি আমাৰ ওচৰত কথা দিয়া মতে আজি একটা নটিফিকেশ্যন ওলাব লাগে, যিহেতু ইলেকশ্যনটো কেঞ্চেল কৰা নাই আৰু কোড অফ কণ্ডাক্টটো উঠাই দিয়া নাই। আৰু আমাৰ যিটো কেণ্ডিডেট সেইবিলাক আজিলৈকেও এছেটিছ আছে, নমিনেশ্যন দিয়া কেণ্ডিডেটসকলে। নতুনকৈ ছাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সিদ্ধাৰ্থ সিং, এইটোতো নিয়ম, সেইটো নিয়ম। গভৰ্ণৰ ৰোল হৈছে, এতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰীও নতুন আহিছে আৰু এডমিনিষ্ট্ৰেটৰ নতুন আহিছে। গভৰ্ণৰ নমিনেটেড একজন অফিচাৰ আহিছে। মুঠতে বিটিচিটো ভালে থাকিব লাগে, এইটোৱেই মোৰ কামনা। BPF দল হিচাপে বা চৰকাৰ হিচাপে, অসম চৰকাৰ তথা আমাৰ BTC হিচাপে আমি একেলগে অনুৰোধ কৰিছিলোঁ গভৰ্ণৰ ডাঙৰীয়াক যে BTCটো মানে 6 মাহ এক্সটেনশ্যনৰ কাৰণে আমি চৰকাৰ হিচাপে দিছিলোঁ, অসম চৰকাৰ হিচাপে বা আমি একেলগে BPF দল হিচাপে একেলগে 6 মাহ এক্সটেনশ্যনৰ কাৰণে আমি দাবী জনাইছিলোঁ, কিন্তু গভৰ্ণৰে সেইটো মানা নাই। যেন হওক, এইটো গভৰ্ণৰৰ পাৱাৰত গ'ল, আমাৰ ক'ব লগা একো নাই। সেইটোৱে যে ভালকৈ BTCত শান্তি থাকক, সেইটোৱে মই বিচাৰোঁ। আৰু সকলো জাতি জনগোষ্ঠীৰ ৰাইজসকলক মই অনুৰোধ কৰিছোঁ, গভৰ্ণৰ ৰুল হ'লেও আমাৰ BTC বাকী ৰাইজে শান্তি বজাই ৰাখক। আমি একেলগে থাকিম, সকলোৱে BTC বাকী ৰাইজক মই অনুৰোধ জনাইছোঁ। আৰু মই আজি আমাৰ BTC অঞ্চলত যিমান BPF কৰ্মী আছে বা যিমান BPF দলক মানে সহায় কৰি আহিছোঁ, সকলোকে মই আহ্বান জনাব বিচাৰিছোঁ যে কোনো টেনশ্যন ল'ব নালাগে। আকৌ BPFে চৰকাৰ গঠন কৰিব, ইয়াৰ কাৰণে নাৰ্ভাছ হ'ব লগা একো নাই। আৰু মই এটা কথা মই অনুৰোধ জনাব বিচাৰিছোঁ যে আজিৰ পৰা মানে আমাৰ যিমান BPF দলৰ কৰ্মীসকল আছে সকলোৱে মানে নিজৰ ঘৰত এটাকৈ BPF দলৰ ফ্লেগ মানে উৰিব লাগে। আজিৰ পৰা BTC অঞ্চলত যিমান BPF কৰ্মী আছে সকলোৱে মানে BPF দলৰ ফ্লেগটো এটাকৈ মানে ৰাখিব লাগে। হয়, নিজৰ ঘৰত সকলোকে মই আহ্বান জনাইছোঁ। ময়ো আজি আমাৰ ঘৰত BPF দলৰ ফ্লেগ এটা মই ৰাখিম। সকলোকে মই আহ্বান জনাইছোঁ, সকলোৱে যাতে BPF দলৰ ফ্লেগটো ৰাখে আমাৰ কৰ্মীসকলে।